ক্ৰিয়েশ্যনছ আৰু মই অংকিতাই আপোনালোক সকলোকে পুনৰবাৰ একে ক্ৰিয়েশ্যনছত স্বাগতম জনাইছো। আজি বৰদিন উপলক্ষে আনটি নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছো। আজি মই বনাবলৈ লৈছো ফ্ৰুট কেক। ফ্ৰুট কেকৰ ৰেচিপিটো অলপ বেলেগ হয় আৰু বহুত বেছি টেষ্টি হয়। এই ৰেচিপিটো মোৰ খুবেই প্ৰিয় আৰু আশা কৰোঁ আপোনালোকে বহুত ভাল পাব। বৰদিনত বিশেষকৈ ফ্ৰুট কেক বনোৱা হয়, বনাই আপুনি গিফ্ট দিব পাৰে অথবা নিজেও পৰিৱেশন কৰিব পাৰে। গতিকে আহকচোন আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ফ্ৰুট কেক বনাবলৈ আৰম্ভ কৰোঁ। ফ্ৰুট কেক বনাবলৈ আমাক কি কি সামগ্ৰীৰ প্ৰয়োজন হ'ব চাওঁচোন আহক। আৰু শেষত মই সকলোকে বৰদিনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ফ্ৰুট কেক বনাবলৈ প্ৰথমতে মই ইয়াত ড্ৰাই ফ্ৰুটছ কিছুমান লৈছোঁ। ইয়াত মই লৈছোঁ খেজুৰ, চেৰি, কিচমিচ, কলা কিচমিচ আৰু টুটি ফ্ৰুটি। গোটেইখিনি মই আধা কাপ মানৰ জোখত ধোৱাকৈ লৈছোঁ আৰু গোটেইখিনি আগতীয়াকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আপুনি দেখিছে এনেকৈ সৰু সৰুকৈ কাটি ল'ব লাগিব। তাৰ পাছত মই ইয়াত মিক্সিং বল এটা লৈছোঁ। মিক্সিং বলত এতিয়া গোটেইখিনি সৰু সৰুকৈ কাটি থোৱা ড্ৰাই ফ্ৰুটছখিনি দি দিছোঁ। এয়া দিছোঁ টুটি ফ্ৰুটি। এই ফ্ৰুট কেক বনোৱা পদ্ধতিটো অলপ বেলেগ ধৰণৰ হয়, গতিকে সম্পূৰ্ণ পদ্ধতিটো জানিবলৈ আপুনি সম্পূৰ্ণ ভিডিঅ'টো ভালকৈ চাব লাগিব। ভালকৈ আপুনি চাই লওক আৰু এনেকৈ ষ্টেপবিলাক ফ'ল' কৰি পেলাই যদি বনায় তেতিয়াহ'লে টেষ্টি আৰু ছফ্ট ফ্ৰুট কেক আপুনি বনাব পাৰিব। গোটেইখিনি সৰুকৈ কাটি লোৱা ড্ৰাই ফ্ৰুটছ দি দিছোঁ। এতিয়া এই ড্ৰাই ফ্ৰুটছখিনি আমি কমলা ৰসত তিয়াই থ'ব লাগিব। এইখিনিতে আপোনাক মই কৈ দিব বিচাৰিছোঁ, যিহেতুকে এয়া মই নন এলকহলিক ফ্ৰুট কেক বনাবলৈ লৈছোঁ, সেইবাবে কমলাৰ ৰস ব্যৱহাৰ কৰিছোঁ। ইয়াত মই এবাটি ফ্ৰেছ কমলাৰ ৰস উলিয়াই লৈছোঁ। যিহেতুকে এতিয়া বজাৰত কমলা এভেইলেবল হয়, গতিকে আপুনি ফ্ৰেছ কমলাৰ ৰস ব্যৱহাৰ কৰিব পাৰে অথবা আপুনি বজাৰত কিনিবলৈ পোৱা প্ৰিজাৰ্ভেটিভ জুচো ব্যৱহাৰ কৰিব পাৰে। আৰু কমলাৰ ৰসৰ সলনি আপুনি আঙুৰৰ ৰস বা আপেলৰ ৰসো ব্যৱহাৰ কৰিব পাৰে। সাধাৰণতে ইয়াত এলকহল ব্যৱহাৰ কৰা হয়। এলকহলত ড্ৰাই ফ্ৰুটছখিনি তিয়াই থোৱা হয়, কিন্তু ইয়াত মই আপোনাক ফ্ৰেছ জুচেৰে কেনেকৈ বনাব পাৰি তাকে দেখুৱাব বিচাৰিছোঁ। এইখিনি এতিয়া আমি 12 ঘণ্টাৰ বাবে তিয়াই থৈ দিব লাগিব, যাতে কমলাৰ ৰসখিনি ড্ৰাই ফ্ৰুটছত ভালকৈ সোমাই যায় আৰু ড্ৰাই ফ্ৰুটছখিনি যাতে ধুনীয়াকৈ কোমল হৈ যায়। ড্ৰাই ফ্ৰুটছখিনি কমলাৰ ৰসত তিয়াই থৈ দিয়া 12 ঘণ্টা হৈ গৈছে। মই এইখিনি গোটেই ৰাতিটোৰ বাবে তিয়াই থৈ দিছিলোঁ। দেখিছে ধুনীয়াকৈ কোমল হৈ পৰিছে গোটেইখিনি আৰু কমলাৰ ৰসখিনি ড্ৰাই ফ্ৰুটছখিনি ভিতৰত সোমাই পৰিছে। এতিয়া মই কমলাৰ ৰসখিনি চেকি ল'ম, সেইবাবে চাকনি এখন লৈছোঁ আৰু চাকনিখনত গোটেইখিনি ড্ৰাই ফ্ৰুটছৰ সৈতে কমলাৰ ৰসখিনি ঢালি দিছোঁ, যাতে কমলাৰ ৰসখিনি ভালকৈ ওলাই যায় আৰু ড্ৰাই ফ্ৰুটছখিনি যাতে ধুনীয়াকৈ শুকাই যায়। এয়া দেখিছে ধুনীয়াকৈ ৰসখিনি বাতিটোত ওলাই গৈছে। এতিয়া এইখিনি আমি শুকাই যাবলৈ অলপ সময় থৈ দিম, যাতে ৰসখিনি ভালকৈ ওলাই যায় আৰু ড্ৰাই ফ্ৰুটছখিনি যাতে শুকাই যায়। তাৰ পাছত ইয়াত মই বাকী ড্ৰাই ফ্ৰুটছখিনি লৈছোঁ। ইয়াত মই আকৌ এবাৰ লৈছোঁ কিচমিচ, বাদাম, কাজু বাদাম, আলমণ্ড আৰু পিস্তা বাদাম। যিহেতুকে আমি ফ্ৰুট কেক বনাবলৈ লৈছোঁ, গতিকে যিমান পাৰে ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ কৰিলে ভাল হয়। সেইবাবে মই ঘৰত যিখিনি এভেইলেবল আছে সেইমতে ড্ৰাই ফ্ৰুটছখিনি লৈ লৈছোঁ। ইয়াৰ উপৰিও আপুনি বেলেগ ড্ৰাই ফ্ৰুটছো ব্যৱহাৰ কৰিব পাৰে। ড্ৰাই ফ্ৰুটছৰ উপৰিও ইয়াত আমাক লাগিব কমলা আৰু নেমু টেঙা। মই ইয়াত এটা কমলা টেঙা লৈছোঁ আৰু এটা নেমু টেঙা লৈছোঁ। এতিয়া কমলা টেঙা আৰু নেমু টেঙাৰ বাকলিখিনি এনেকৈ অলপ ৰুকুনি এখনেৰে ৰুকি ল'ম। নেমু টেঙা আৰু কমলাৰ বাকলিখিনি ইয়াত ফ্লেভাৰৰ বাবে ব্যৱহাৰ কৰা হৈছে। বহুত বেছিও প্ৰয়োজন নহয়, অকল আধা চামুচমানৰ জোখত ৰুকি ল'লে হৈ যাব। অলপ সময় শুকাবলৈ দিয়াৰ পিছত এয়া দেখিছে তিয়াই থৈ দিয়া ফ্ৰুটছখিনি ধুনীয়াকৈ শুকাই গৈছে। গতিকে এইখিনি মই বেলেগ এটা বাতিত উলিয়াই লৈছোঁ আৰু ৰৈ যোৱা যিখিনি কমলাৰ ৰস আছে সেইখিনি থৈ দিম। এইখিনি আমি পিছলৈ ব্যৱহাৰ কৰিম। এতিয়া ইয়াত আমি 2-3 চামুচমানৰ জোখত ময়দা লৈ পেলাই ড্ৰাই ফ্ৰুটছখিনিত মিহলি কৰি ল'ব লাগিব। এনেকৈ ময়দা মিহলি কৰি ল'লে ভাল হয়, তেতিয়া ড্ৰাই ফ্ৰুটছখিনি এটা এটা হৈ পৰিব। প্ৰথমতে মই 2 চামুচ ময়দা দি পেলাই এনেকৈ মিহলি কৰি লৈছোঁ। তাৰ পাছত যদি প্ৰয়োজন হয় আৰু দিব লাগিব। ইয়াত মই আৰু 2 চামুচ দি দিম। এইখিনি এতিয়া ভালকৈ মিহলি কৰি ল'ম, যাতে ড্ৰাই ফ্ৰুটছখিনি এটা এটা হৈ পৰে আৰু ভালকৈ মিহলি কৰি লোৱাৰ পিছত পিছলৈ ব্যৱহাৰ কৰিবলৈ ছাইডত থৈ দিম। এতিয়া আহক কেক বনাবলৈ বাকী ইনগ্ৰিডিয়েণ্টখিনি ৰেডি কৰোঁ। প্ৰথমতে মই ইয়াত মিক্সিং বল এটা লৈছোঁ আৰু 100 গ্ৰাম বাটাৰ লৈছোঁ। বাটাৰখিনি ৰুম টেম্পাৰেচাৰত থকা হয়, ৰুম টেম্পাৰেচাৰত থকা বাটাৰহে ল'ব লাগিব। এতিয়া মই বাটাৰখিনি ইলেক্ট্ৰিক বিটাৰ এটাৰে ব্লেণ্ড কৰি ল'ম। এইখিনি আমি এনেকৈ একেৰাহে ব্লেণ্ড কৰি থাকিব লাগিব যেতিয়ালৈকে বাটাৰখিনি কোমল হৈ নাযায়।
একেৰাহে বাটাৰখিনি অলপ সময় বিট কৰাৰ পিছত দেখিছে বাটাৰখিনি ধুনীয়াকৈ সফট এণ্ড ফ্লাফি হৈ গৈছে। এতিয়া ইয়াত আমি দিব লাগিব সৰু কাপেৰে 1 কাপ চেনি। ইয়াত মই চেনি গুড়ি ব্যৱহাৰ কৰিছোঁ আৰু সৰু কাপ এটাৰে জুখিছোঁ। চেনি গুড়িখিনি এতিয়া চালি ল'ব লাগিব। চালি ল'লে ভাল হয়, তেতিয়া গোটা হৈ নাথাকে। ফ্ৰুট কেকত সাধাৰণতে ব্ৰাউন চুগাৰ ব্যৱহাৰ কৰা হয়, কিন্তু মই ইয়াত হোৱাইট চুগাৰে ব্যৱহাৰ কৰিছোঁ। আপোনাৰ যদি ব্ৰাউন চুগাৰ থাকে তেতিয়াহ'লে ব্ৰাউন চুগাৰো দিব পাৰে। চেনিখিনি চালি লোৱাৰ পিছত এতিয়া আকৌ এবাৰ চেনি আৰু বাটাৰখিনি ব্লেণ্ড কৰি ল'ব লাগিব, যাতে ধুনীয়াকৈ মিহলি হৈ যায়। চেনি আৰু বাটাৰখিনি ধুনীয়াকৈ মিহলি হৈ গৈছে। এতিয়া আমি ইয়াত বাকী ড্ৰাই ইনগ্ৰিডিয়েণ্টখিনি চালি ল'ব লাগিব, সেইবাবে চাকনি এখন লৈছোঁ। আৰু ইয়াত মই একেটা কাপেৰে 1.5 কাপ ময়দা লৈছোঁ। প্ৰথমতে 1.5 কাপ ময়দা মই এনেকৈ এবাৰ চালি লৈছোঁ। আৰু আমাক লাগিব ডাঙৰ চামুচেৰে 1 চামুচ কৰ্ণফ্লাৱাৰ, 1 চামুচ বেকিং পাউডাৰ, আধা চামুচ বেকিং ছ'ডা, ডাঙৰ চামুচেৰে 1 চামুচ কোকো পাউডাৰ, আধা চামুচ নিমখ আৰু সৰু চামুচেৰে 1 চামুচ দালচিনি গুড়ি। এইখিনি এতিয়া ভালকৈ চালি ল'ম। যদি আপোনাৰ কৰ্ণফ্লাৱাৰ আৰু দালচিনি গুড়ি নাথাকে তেতিয়াহ'লে নিদিলেও কথা নাই। আৰু আমাক লাগিব কমলা টেঙা আৰু নেমু টেঙাৰ ৰুকি লোৱা বাকলিখিনি। এইখিনি মই আধা চামুচমানৰ জোখত ধোৱাকৈ লৈছোঁ। এতিয়া এই গোটেইখিনি ড্ৰাই ইনগ্ৰিডিয়েণ্ট মই হেতা এখনেৰে মিহলি কৰি দিছোঁ, যাতে ভালকৈ গোটেইখিনি মিহলি হৈ যায়। তাৰ পাছতহে মই লিকুইড ইনগ্ৰিডিয়েণ্টখিনি এড কৰিম। আপুনি যদি বিচাৰে ড্ৰাই ইনগ্ৰিডিয়েণ্টখিনি মিহলি কৰাৰ আগতে কণীকেইটা ফেটি ল'ব পাৰে, কিন্তু মই পিছতহে কণীকেইটা ইয়াত এড কৰিম। মিহলি কৰি লোৱাৰ পিছত ইয়াত এতিয়া আমি দিব লাগিব 3টা কণী। ইয়াত মই 3টা কণী ব্যৱহাৰ কৰিছোঁ, কিন্তু কণীকেইটা এটা কৈহে দিব লাগিব। গতিকে প্ৰথমে এটা কণী দি দিছোঁ আৰু কণীখিনি এতিয়া ভালকৈ ব্লেণ্ড কৰি ল'ম। এটা কণী দি মিহলি কৰিছোঁ, তাৰ পাছত এতিয়া আৰু এটা কণী দি এইটোও মিহলি কৰি লৈছোঁ। তাৰ পাছত আৰু এটা কণী দিম। এনেকৈ এটাকৈ 3টা কণী মিহলি কৰিব লাগিব। ইয়াত মই ব্যৱহাৰ কৰা মিক্সিং বল বা ইলেক্ট্ৰিক বিটাৰ বা যিকোনো টুলছ আপুনি যদি চাব বিচাৰে বা কিনিব বিচাৰে তেতিয়াহ'লে মই ইয়াৰে লিংককেইটা ডেছক্ৰিপশ্যন বক্সৰ তলত দি দিছোঁ, আপুনি চাই ল'ব পাৰে। এতিয়া ইয়াত আমি বাকীখিনি লিকুইড ইনগ্ৰিডিয়েণ্ট এড কৰিব লাগিব। প্ৰথমতে মই ইয়াত দিছোঁ ভেনিলা এছেঞ্চ সৰু চামুচেৰে 1 চামুচ আৰু ৰৈ যোৱা কমলাৰ ৰসখিনি, য'ত আমি ড্ৰাই ফ্ৰুটছখিনি তিয়াই থৈ দিছিলোঁ, সেইখিনিও ইয়াত দি দিছোঁ ঢালি। এইখিনিও এবাৰ মিক্স কৰি ল'ম, গোটেইখিনি ব্লেণ্ড কৰি ল'ম ভালকৈ। কিন্তু আমি বহুত বেছি সময় ব্লেণ্ড কৰিব নালাগে। এয়া দেখিছে এনেকুৱা কনচিষ্টেঞ্চিটো হ'ব লাগিব। তাৰ পাছত ইয়াত মই দিছোঁ আধা চামুচমানৰ জোখত কমলাৰ ৰস আৰু আধা চামুচমানৰ জোখত নেমু টেঙাৰ ৰস। কমলাৰ ৰস আৰু নেমু টেঙাৰ ৰস আৰু এবাৰ দি দিছোঁ, তেতিয়া বহুত বেছি ধুনীয়া ফ্লেভাৰ এটা হয়, বহুত টেষ্টি হয়। সেইবাবে মই এইখিনি ব্যৱহাৰ কৰিছোঁ। গোটেইখিনি ভালকৈ এবাৰ ব্লেণ্ড কৰি লোৱাৰ পিছত ইয়াত এতিয়া আমি দিব লাগিব আমি ৰেডি কৰি থোৱা ড্ৰাই ফ্ৰুটছখিনি, যিখিনি আমি ময়দাৰে সানি থৈ দিছিলোঁ, সেই গোটেইখিনি মই ইয়াত দি দিছোঁ। এতিয়া এইখিনি আকৌ এবাৰ ভালকৈ মিক্স কৰি ল'ম, কিন্তু এইবাৰ আমি ইলেক্ট্ৰিক বিটাৰ ব্যৱহাৰ নকৰোঁ। এইখিনি আমি হেতা এখনেৰে ভালকৈ মিহলি কৰি ল'ব লাগিব। ড্ৰাই ফ্ৰুটছখিনি দিয়াৰ পিছত ইলেক্ট্ৰিক বিটাৰ ব্যৱহাৰ কৰিব নালাগে। যিহেতুকে এয়া আমি ফ্ৰুট কেক বনাইছোঁ, গতিকে ফ্ৰুটছৰ পৰিমাণটো অৰ্থাৎ ড্ৰাই ফ্ৰুটছৰ পৰিমাণটো যিমান বেছি হয় সিমানেই ভাল হয়। আপুনি পচন্দ অনুসৰি বা পৰিমাণ অনুযায়ী ড্ৰাই ফ্ৰুটছৰ পৰিমাণটো ল'ব পাৰে আৰু বেছিকৈ ল'লে ভাল হয়, তেতিয়া কেকটো খাবলৈ বহুত বেছি টেষ্টি হয়। গোটেইখিনি লাহে লাহে মিহলি কৰি ল'ব লাগিব আৰু এইখিনি মিহলি কৰি লোৱাৰ পিছত ইয়াত এতিয়া বাকীখিনি ড্ৰাই ফ্ৰুটছো মই দি দিছোঁ। কাজু বাদাম, কিচমিচ, বাদাম, পিস্তা বাদাম, এলমণ্ড গোটেইখিনি অলপ অলপকৈ দি পেলাই মিহলি কৰি লৈছোঁ। এই ড্ৰাই ফ্ৰুটছখিনি মই সৰুকৈ কাটি লোৱা নাই, এইখিনি ডাঙৰকৈয়ে থৈ দিছোঁ। আৰু আপুনি যদি বিচাৰে ইয়াত আৰু চেৰি বা ক্ৰেনবেৰী, ষ্ট্ৰবেৰী বা খেজুৰ এনেকৈ ডাঙৰকৈও আপুনি দি দিব পাৰে। এইখিনি এতিয়া লাহে লাহে এনেকৈ মিক্স কৰিব লাগিব। খ্ৰীষ্টমাছ স্পেচিয়েল ফ্ৰুট কেক বনোৱা পদ্ধতিটো যদি আপুনি ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি পেলাই বনায়, তেতিয়াহ'লে আপুনিও ধুনীয়াকৈ টেষ্টি আৰু ছফ্ট ফ্ৰুট কেক বনাব পাৰিব। সেয়া আপোনাক মই কথা দিব পাৰোঁ, এয়া বহুত বেছি টেষ্টি হয়, আপুনি খাই বহুত ভাল পাব। কেক বনাবলৈ আমাৰ কেকৰ মিশ্ৰণখিনি ৰেডি হৈ গৈছে, গতিকে এতিয়া নেক্সট ষ্টেপত আমাক লাগিব এটা কেক টিন। ইয়াত মই এনেকুৱা দীঘলীয়া ৰেক্টেংগুলাৰ কেক টিন এটা লৈছোঁ। আপুনি যিকোনো আকাৰৰ কেক টিন ল'ব পাৰে। কেক টিনটো এতিয়া মই বাটাৰেৰে গ্ৰীজ কৰি লৈছোঁ ব্ৰাছ এটাৰ সহায়েৰে।
ইয়াত আপুনি বাটাৰ পেপাৰো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই বাটাৰ পেপাৰ ব্যৱহাৰ নাই কৰা, সেইবাবে ইয়াত মই অকণমান মেল্টেড বাটাৰ লৈ পেলাই এনেকৈ চাৰিওফালে লগাই দিছোঁ যাতে কেকটো লাগি নধৰে, উলিয়াবলৈ যাতে সুবিধা হয়। কেক টিনটো গ্ৰীজ কৰি লোৱাৰ পিছত এতিয়া মই ইয়াত মিশ্ৰণখিনি অলপ অলপকৈ দি দিছোঁ। গোটেইখিনি মিশ্ৰণ কেক টিনত দি দিয়াৰ পিছত এতিয়া মই ওপৰৰ পাৰ্টখিনি এনেকৈ অলপ সমান কৰি দিছোঁ, চাৰিওফালে বহলাই দিছোঁ, স্প্ৰেড কৰি দিছোঁ আৰু কেক টিনটো এনেকৈ অলপ টেপ কৰি দিছোঁ যাতে ভিতৰত এয়াৰ বাবলছ ৰৈ নাযায়। এতিয়া ডেকৰেট কৰিবলৈ শেষত মই কাটি লোৱা চেৰি, পিস্তা বাদাম, কাজু বাদাম আৰু এলমণ্ড তেনেকৈ ডাঙৰকৈ কাটি দি দিম, তেতিয়া দেখিবলৈ ধুনীয়া হ'ব। আৰু কেকটো যিহেতুকে আইচিং নকৰোঁ, গতিকে ওপৰত এনেকৈ দি দিলে দেখিবলৈ ধুনীয়া হয়। এইখিনিতে মই অভেনটো প্ৰিহিট হ'বলৈ দিছোঁ, আগতীয়াকৈ 10 মিনিটৰ বাবে গৰম হ'বলৈ দিছোঁ। এতিয়া আমাৰ কেকৰ মিশ্ৰণখিনি অভেনত যাবলৈ ৰেডি হৈ গৈছে। অভেনটো গৰম হৈ গৈছে, 10 মিনিটলৈ প্ৰিহিট হ'বলৈ দিছিলোঁ, গতিকে এতিয়া কেক টিনটো মই অভেনত দি দিছোঁ। এইখিনি এতিয়া 160 ডিগ্ৰী চেলচিয়াছত দি পেলাই 1 ঘণ্টাৰ বাবে হ'বলৈ দিম। ফ্ৰুট কেক বনোৱা প্ৰচেছটো অলপ শ্ল' হয়, আমি 1 ঘণ্টাৰ বাবে অভেনত দিব লাগিব যাতে কম হিটত লাহে লাহে কেকটো ধুনীয়াকৈ হৈ উঠে। 1 ঘণ্টাৰ পিছত কেকটো অলপ ঠাণ্ডা হৈ যোৱাৰ পিছত মই অভেনৰ পৰা কেকটো উলিয়াই আনিছোঁ। এয়া দেখিছে ধুনীয়াকৈ কেকটো হৈ গৈছে। যিহেতুকে ইয়াত মই কোকো পাউডাৰ ব্যৱহাৰ কৰিছোঁ, সেইবাবে কেকৰ ৰংটো অলপ চকলেটি ব্ৰাউন হৈছে। তাৰ পাছত কেকটো উলিয়াবলৈ মই চুৰি এখনেৰে চাৰিওফালে এনেকৈ লাহে লাহে কাটি দিছোঁ, তেতিয়া কেকটো উলিয়াবলৈ সুবিধা হয়। এতিয়া মই কেকটো উলিয়াই লৈছোঁ আৰু কেকটো ঠাণ্ডা হ'বলৈ থৈ দিম। ঠাণ্ডা হোৱাৰ পিছতহে কেকটো কাটিম। এতিয়া মই আপোনাক কেকটো অলপ কাটি দেখুৱাই দিছোঁ। ইয়াত আপুনি যদি বিচাৰে ওপৰত কমলাৰ ৰস অলপ লগাই দিব পাৰে, মই নিদিয়াকৈয়ে কাটিছোঁ। যিহেতুকে মই মিশ্ৰণত কমলাৰ ৰস ব্যৱহাৰ কৰিছোঁ, সেইবাবে দিয়া নাই। আপুনি বিচাৰিলে ওপৰত লগাই দিব পাৰে, তেতিয়া আৰু বেছি ছফ্ট হ'ব। এয়া দেখিছে কেকটো ইমান ধুনীয়া হৈছে, বহুত ছফ্ট হৈছে আৰু বহুত বেছি টেষ্টি হয়। এই কেকটো মোৰ খুবেই প্ৰিয়। আমি এয়া গৰম গৰম চাহৰ লগত পৰিৱেশন কৰিব পাৰোঁ। এনেকৈ আপুনি যদি বনোৱা নাই, নিশ্চয় এবাৰ বনাওক আৰু এনজয় কৰক। গতিকে আপুনি দেখিছে আমি ইমান সহজতে টেষ্টি ফ্ৰুট কেক ঘৰতে বনাব পাৰোঁ। এইবাৰ বড়দিনত আপুনিও এনেকৈ টেষ্টি ফ্ৰুট কেক বনাওক আৰু সকলোকে উপহাৰ দিয়ক। বড়দিন উপলক্ষে আমি ফ্ৰুট কেক বনোৱা হয় প্ৰতি বছৰে আৰু আমি সকলোকে উপহাৰো দিব পাৰোঁ, নিজেও পৰিৱেশন কৰিব পাৰোঁ। গতিকে নিশ্চয় আপুনি বনাওক, কেনেকুৱা পায় মোক নিশ্চয় জনাব। আশা কৰিছোঁ আপুনি এই ৰেচিপিটো ভাল পাইছে আৰু ভিডিঅ'টো চাইও ভাল পাইছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। অতি সোনকালে পুনৰ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ' লৈ। তেতিয়ালৈকে সুস্থ থাকক।